নমস্কাৰ খেলৰ লগত জড়িত কেইটামান কুৱেশ্যন লৈ আহিছোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব কুৱেশ্যন হ'ল ক্ৰিকেট খেলৰ জন্মস্থান ক'ত ভাৰত আমেৰিকা অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইংলেণ্ড নেক্সট কুৱেশ্যন বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি অপশ্যন এ হ'ল ধনুবিদ্যা অপশ্যন বি কাবাডী অপশ্যন চি মল্লযুদ্ধ আৰু অপশ্যন ডি ঘোঁৰা দৌৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ধনুবিদ্যা নেক্সট কুৱেশ্যন অলিম্পিক খেল কিমান বছৰৰ পিছত পতা হয় অপশ্যন এ 4 বছৰৰ পিছত অপশ্যন বি 5 বছৰৰ পিছত অপশ্যন চি হ'ল 6 বছৰৰ পিছত আৰু অপশ্যন ডি হ'ল 8 বছৰৰ পিছত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 4 বছৰৰ পিছত নেক্সট কুৱেশ্যন প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল অপশ্যন এ নতুন দিল্লীত অপশ্যন বি হ'ল বেইজিঙত অপশ্যন চি কলম্বোত আৰু অপশ্যন ডি ইংলেণ্ডত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নতুন দিল্লীত নেক্সট কুৱেশ্যন হ'ল অসমত অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিনত পালন কৰা হয় বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো অপশ্যন এ হ'ল তালিমেৰন আউৰ অপশ্যন বি হ'ল ভোগেশ্বৰ বৰুৱা অপশ্যন চি মনালিছা বৰুৱা অপশ্যন ডি হ'ল দীপাংকৰ ভট্টাচাৰ্য শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভোগেশ্বৰ বৰুৱা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু মই জিকে কুৱেশ্যনৰ ওপৰত নতুন ভিডিঅ' সদায় প্ৰস্তুত কৰি আছোঁ গতিকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব